বন্ধুসকল কি খবৰ সকলোৰে সকলোৰে ভাল আজি হ'ল 26 মে মানে 26 মে আৰু 5 দিন বাকি আছে জুন পৰিবৰ কাৰণে জুন পৰিল যেতিয়া জুলাইও আহি যাব জুলাই আহিল যেতিয়া গৰমও আহি যাব গৰমে লাহে লাহে আমাৰ পিনে আহি আছে গুৱাহাটীতো সাংঘাতিক ধৰণত গৰম পৰিছে আজিটো মানে 26 মেৰ দিনাটো বহুত পৰিছে গৰম পিছে আপোনালোকৰ ফালে কিমান পৰিছে নাই গৰম খালি বতৰেই নহয় গৰম অসমৰ পৰিস্থিতিও যোৱা কালি মানে 25 মেৰ দিনাখন ৰিজাল্ট দিছে এইচএছৰ তাৰ আগতে ৰিজাল্ট দিছে 23 মেৰ দিনাখন ইলেকশ্যনৰ মানে সব ফালে ৰিজাল্টৰ বতৰ এফালে এইচএছৰ ষ্টুডেণ্টৰ ৰিজাল্ট একফালে ইলেকশ্যনৰ ৰিজাল্ট সব ফালে খালি ৰিজাল্ট সব ফালে ৰিজাল্ট গতিকে যি সকলে এইচএছত ভালকে ৰিজাল্ট কৰিলে তেওঁলোকলৈকে মোৰ বহুত শুভকামনা থাকিল তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতৰ বাবে আৰু তেওঁলোকক মই শুভকামনা দিয়াৰনো কি প্ৰয়োজন আছে তেওঁলোকে সকলোখিনি শুভকামনা গোটেই অসমবাসীৰ পৰা পাইছে মিডিয়াৰ পৰা পাইছে নাম দাম সকলোখিনি তেওঁলোকে পাইছে গতিকে তেওঁলোকক মোৰ শুভকামনাৰ হয়তো প্ৰয়োজন নাই কিন্তু যিসকলে ভাল ৰিজাল্ট নকৰিলে তেওঁলোক নিশ্চয় এইকেইটা দিন বহুত হতাশাত ভুগি আছে কাৰণ সমাজৰ পৰা প্ৰেছাৰ আহে ফেমিলিৰ প্ৰেছাৰ আহে বৰ্তমান অসমত এইচএছ মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাটো এটা খালি পৰীক্ষা হৈ থকা নাই হেতু এটা বস্তু হৈ পৰিছে যেটো নেকি ষ্টেটাছ মেইনটেইনৰ বস্তু যদিহে পৰীক্ষা এই হায়াৰ ছেকেণ্ডাৰী আৰু মেট্ৰিকত ভাল ৰিজাল্ট নকৰে এনেকুৱা হৈ যায় যে গোটেই ফেমিলিটো আনৰ আগত মুখ উলিয়াব নোৱাৰাৰ নিচিনা অৱস্থা হৈ যায় সমাজত এনেকুৱা ধৰণৰ এটা পৰিস্থিতি ক্ৰিয়েট হৈ যায় যে সেই ঘৰখনৰ প্ৰতি এটা ভাল মনোভাৱ মানুহৰ নোহোৱা হৈ যায় সেই ল'ৰাটোক মানুহে ভালকে মাতিব নিবিচাৰা হৈ যায় ঠাট্টা ইটিকিং কৰে গতিকে এইটো খালি এটা জাস্ট পৰীক্ষা হৈ থকা নাই বৰ্তমান এটা খালি জাস্ট পৰীক্ষা হৈ থকা নাই এটো এটা মান সন্মানৰ কথা হৈ গৈছে এটা ষ্টেটাছৰ কথা হৈ গৈছে তো গতিকে যেতিয়া এইটো ষ্টেটাছৰ বস্তু হৈ গৈছে ল'ৰা ছোৱালীৰ ওপৰত কিমান প্ৰেছাৰ থাকে হেতুটো সবে অনুভৱ কৰিব পাৰে কাৰণ আমিও কেতিয়াবা তেনেকুৱা ধৰণৰ পৰীক্ষাৰ সময় পাছ কৰি আহিছো এনেকুৱা ধৰণৰ সময় সন্মুখীন হৈ আহিছো গতিকে সবে অনুভৱ কৰিব পাৰো যে কিমান প্ৰেছাৰ ল'ৰা ছোৱালীৰ ওপৰত থাকে আৰু যেতিয়া হে পৰীক্ষাত ভাল ৰিজাল্ট কৰিবলৈ নোৱাৰে তো হে ল'ৰা ছোৱালীবিলাকৰ উপায় কি থাকে হে ল'ৰা ছোৱালীবিলাকে হতাশ হৈ পৰে প্ৰত্যেকবাৰে শুনিব পাৰো যে হায়াৰ ছেকেণ্ডাৰী ৰিজাল্টৰ সময়ত হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ সময়ত বা মেট্ৰিকৰ সময়ত সকলো বাৰে সুইসাইডৰ ঘটনা এবাৰো ব্যতিক্ৰম হোৱা নাই এবাৰো প্ৰত্যেকবাৰৰ দৰে এবাৰো সুইসাইডৰ ঘটনা দেখিবলৈ পোৱা গ'ল এবাৰো পলাই গ'ল কেইদিনমান আগতে পপুলাৰ হৈছিল এইটো কথা যে #মোৰ ভাইটি পলাই গ'ল এজন দদায়েকৰ ভায়েক পলাই গ'ল কাৰণ হ'ল তেওঁৰ ভায়েকৰ ৰিজাল্ট ভাল হোৱা নাছিল পৰীক্ষাত অনলি ৰিজাল্ট ভাল নহ'ল তাৰ কাৰণে ঘৰ এৰি পলাই গ'ল কিমান বেছিকে মূৰত লাগিব ল'ৰাটোৰ পৰীক্ষাটোৰ বিষয়ে যাৰ ফলত ইমান ডাঙৰ এটা ষ্টেপ ল'বলৈকে বাধ্য হৈ গ'ল আমাৰ সমাজে এনেকৈ ক্ৰিয়েট কৰি দিয়ে সমাজে এনেকুৱা ধৰণৰ পৰিস্থিতি এটা ক্ৰিয়েট কৰিছে যে আমি নিবিচাৰিলেও আমি সেই চক্ৰত ফচি যাওঁ আৰু যদিহে আমি ভাল ৰিজাল্ট কৰিবলৈ নোৱাৰোঁ তেতিয়াহ'লে আমি হতাশ হ'বৰ কাৰণে বাধ্য কিন্তু সেই ল'ৰা ছোৱালীবোৰলৈকে মোৰ প্ৰশ্ন তুমিতো ভাই ঠিক আছে আত্মহত্যা কৰিলা সুইসাইড কৰিলা তুমি ঘৰৰ পৰা পলাই গলা ঠিক আছে বাৰু তুমি পলাই গৈছা কাৰণ তোমাৰ ৰিজাল্ট বেয়া হৈছে গতিকে তুমি পলাই গৈছা নিজৰ ওপৰত তুমি কনফিডেন্সে হেৰুৱাই পেলাইছা নিজৰ ওপৰত বিশ্বাসে হেৰুৱাই পেলাইছা গতিকে ইমান ডাঙৰ ষ্টেপ লৈছা কিন্তু এই হায়াৰ ছেকেণ্ডাৰী আৰু এই মেট্ৰিকে কি তোমাৰ লাইফ জীৱন ঠিক আছে বাৰু জীৱনো হয় তেতিয়াহ'লে ইমান ডাঙৰ চাৰ্টিফিকেট লৈ কিনে থকা ল'ৰা ছোৱালীবোৰে কি কৰি আছে অসমত হাজাৰ নহয় লাখ ল'ৰা ছোৱালীৰ হাতত এনেকুৱা ধৰণৰ চাৰ্টিফিকেট আছে অকল মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী নহয় তাতকেও বহুত ডাঙৰ চাৰ্টিফিকেট আছে তাৰ পাছতো কিন্তু অলিয়ে গলিয়ে চাৰিআলিৰ মূৰত আড্ডা দি ফুৰিছে ভাং টানি ফুৰিছে তেতিয়াহ'লে খালি এই চাৰ্টিফিকেটখন নোহোৱাৰ কাৰণে আত্মহত্যা আৰু সুইসাইড সিৰিয়াসলি তো মই কেইটামান উদাহৰণ দিওঁ তোমালোকক যে
ইমান ডাঙৰ ডাঙৰ ষ্টেপটো লৈছা বাৰু ঠিকে আছে কিন্তু এইকেইটা বস্তু তোমালোকে চাই লোৱা বিল গেটৰ নাম বিল গেট মাইক্ৰ'ছফ্ট কোম্পানীৰ co-founder বিল গেট পৃথিৱীৰ ভিতৰত ধনী মানুহ তেওঁ পৃথিৱীৰ ভিতৰত ধনী মানুহ গতিকে ভাবা তেওঁৰ হাতত কিমান চাৰ্টিফিকেট আছে ইমান জাব চাৰ্টিফিকেট নিশ্চয়তো থাকিব লাগে কাৰণ তেওঁ পৃথিৱীৰ ভিতৰত ধনী মানুহ আৰু মাইক্ৰ'ছফ্টৰ নিচিনা ইমান ডাঙৰ এটা বস্তু যিটো আমাৰ মূৰততো কেতিয়াও নেখেলায় মাইক্ৰ'ছফ্ট মাই গড এইবিলাক বস্তু আমাৰ মূৰত কেতিয়াও নেখেলায় গতিকে তেওঁ যেতিয়া ইমান ডাঙৰ কথা ভাবিব পাৰিছে গতিকে তেওঁৰ হাতত নিশ্চয় জাব বান্ধিলে চাৰ্টিফিকেট থাকিব লাগে হয়নে নাই তেওঁ ইমানখিনি ধনী হৈছে ইমানখিনি সফল হৈছে গতিকে নিশ্চয় তেওঁৰ হাতত বহুত চাৰ্টিফিকেট থাকিব লাগে আমাৰ সমাজততো সেইটোৱেই ন যদি ভাল ৰিজাল্ট কৰে তেতিয়াহ'লে সফল মানুহ আৰু যদি ভাল ৰিজাল্ট নকৰে তেতিয়াহ'লে বিফল মানুহ গতিকে বিল গেটটো এজন বিফল মানুহ নিশ্চয় নহয় বিল গেট পৃথিৱীৰ ভিতৰতে ধনী মানুহ পৃথিৱীৰ ভিতৰতে তেওঁ ধনী মানুহ গতিকে তেওঁ এজন খুব বেছিকৈ সফল মানুহ গতিকে আমাৰ সমাজৰ যিটো সংজ্ঞা সফলতাৰ সেই সফলতাৰ সংজ্ঞাৰ হিচাপত তেওঁৰ হাতত বহুত ডাঙৰ ডাঙৰ চাৰ্টিফিকেট থাকিব লাগে কিন্তু আচৰিত কথা এইটোৱে যে তেওঁ 20 বছৰ বয়সতে ড্ৰপ আউট ষ্টুডেণ্ট এটা তেওঁ এজন ড্ৰপ আউট ষ্টুডেণ্ট আচৰিত পৃথিৱীৰ নিয়মো বহুত আচৰিত তেওঁ ড্ৰপ আউট ষ্টুডেণ্ট আৰু পৃথিৱীৰ তেওঁ গোটেই ধনী মানুহ ছাকচেছফুল বিজনেছ মানুহ পৃথিৱীৰ ভিতৰত সঁচাকৈ আচৰিত 20 বছৰ বয়সতে তেওঁ কলেজীয়া শিক্ষা বাদ দিছে অৰ্থাৎ মাত্ৰ অনলি হায়াৰ ছেকেণ্ডেৰী ডিগ্ৰীৰ চাৰ্টিফিকেটখন আছে আৰু তেওঁ পৃথিৱীৰ ভিতৰত ধনী মানুহ দ্বিতীয়তে এপল কোম্পানীটো আমি সকলো য়াংষ্টাৰে জানো ন আৰু আমাৰ সকলোৰে নিশ্চয় ইচ্ছা আছে এদিন নহয় এদিন যদি কিবাকৈ সেই এপলৰ চিম্বল থকা সেই আইফোনটো পালোঁ হয় মজা আহি গ'ল হয় লাইফত চবৰেতো নিশ্চয় ইচ্ছা আছে হয়নে নাই এদিনৰ বাবে হ'লেও সেই এপল ফোনটো লাৰি চাবৰ কাৰণেও ইচ্ছা আছে তো তাৰ co-founder জন ষ্টিভ তেওঁ পিছে এজন ড্ৰপ আউট ফেচবুক বৰ্তমান এই ভিডিঅ'টো হয়তো আপোনালোকে ফেচবুকতেই দেখি আছে বাৰু ভিডিঅ'টো নেদেখিলেও ফেচবুক আমি সকলোৱে ইউজ কৰোঁ গোটেই অল অভাৰ দ্য ৱৰ্ল্ড এক্সেপ্ট চাইনা সকলোতে ফেচবুক মানুহে ইউজ কৰে ফেচবুকৰ যিজন ফাউণ্ডাৰ মাৰ্ক জুকাৰবাৰ্গ সেইটোতো আমাৰ যুৱ প্ৰজন্মৰ মাজত খুব জনপ্ৰিয় কাৰণ কিছুদিন আগতে আমাৰ ইণ্ডিয়াতো আহি গৈছে প্ৰধানমন্ত্ৰী মোদীৰ লগতো কথা পতা আমি দেখিবলৈ পাইছোঁ গতিকে তেওঁ আমাৰ মাজত খুব জনপ্ৰিয় তেওঁ এজন সফল বিজনেছমেন অকল সফল বিজনেছমেনেই নহয় তেওঁ অতিকে কম বয়সীয়া সফল বিজনেছমেন কিন্তু কথাটো হ'ল তেওঁ ড্ৰপ আউট তেওঁ হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিৰ পৰা ড্ৰপ আউট তাৰপাছত ডেলৰ লেপটপ বুলি কিনেতো এটা খুব ৰেপুটেশ্যন আছে খুব এটা ভাল বুলি কিনে আমি জানো ডেলৰ লেপটপবিলাক তাৰ যিজন ফাউণ্ডাৰ মাইকেল ডেল তেওঁ 19 বছৰ বয়সতে কলেজৰ পৰা ড্ৰপ আউট এতিয়া বাৰু বাহিৰৰ কথাবোৰ চালোঁ এতিয়া চাওঁ ইণ্ডিয়াৰ কথা ইণ্ডিয়াৰ সন্দীপ মাহেশ্বৰী আমিতো সকলোৱে জানো সন্দীপ মাহেশ্বৰীৰ কথা সন্দীপ মাহেশ্বৰী আমাৰ কাৰণে হাৰ্ট থ্ৰব তেওঁ অকল সফল বিজনেছমেনেই নহয় সফল এজন মটিভেশ্যনেল স্পীকাৰো হয় তেওঁক বহুত মানুহে ফ'ল' কৰে সন্দীপ মাহেশ্বৰীও এজন ড্ৰপ আউট ষ্টুডেণ্ট তেওঁৰ BA গ্ৰেজুৱেশ্যনৰ ডিগ্ৰীও নাই তেওঁ খালি হায়াৰ ছেকেণ্ডেৰী পাছ কৰা ল'ৰা এজন আৰু তেওঁ ইমেজ বজাৰৰ নিচিনা এজন কল্পনাৰ অতীত বিজনেছ এটা ক্ৰিয়েট কৰি কিনে ইমানখিনি সাফল্য পাইছে তাৰ উপৰি এজন সফল মটিভেশ্যনেল স্পীকাৰ তাৰপাছত জিঅ'ৰ মুকেশ অম্বানীও তেওঁ ড্ৰপ আউট ষ্টেনফৰ্ড ইউনিভাৰ্চিটিৰ পৰা তেওঁ ড্ৰপ আউট তেওঁ যেতিয়া কলেজৰ শিক্ষা আধাতে এৰি কিনে গুচি আহিল তাৰপাছত তেওঁৰ দেউতাকৰ যিটো বিজনেছ আছিল তাক কৰিবলৈ ধৰিলে আৰু কৰি কিনে বৰ্তমান এতিয়া জিঅ' কিমান ডাঙৰ কোম্পানী গতিকে গোটেইবোৰ সফল মানুহৰ যদি লিষ্ট চাবলৈ যোৱা যায় তেতিয়া এটা কথা কমন যে তেওঁলোকৰ হাতত বহুত ডাঙৰ হাই প্ৰফাইল চাৰ্টিফিকেট তেওঁলোকৰ হাতত নাই আৰু তেওঁলোক আটাইবোৰেই ড্ৰপ আউট ষ্টুডেণ্ট হয় গতিকে আমাৰ সমাজে যিবোৰক নিকাম্মা গাধা আৰু মানে অলাগতিয়াল পদাৰ্থ বুলি ভাবে আচলতে তেওঁলোকৰ মাজৰ পৰাই এনেকুৱা ব্যক্তি ওলাই আহে যি চমকৰ সৃষ্টি কৰে আনএক্সপেক্টেড বস্তু
আৰু যিবিলাকৰ পৰা এক্সপেক্ট কৰে, যিবিলাকৰ সকলোৰে চকুৰ মণি হৈ থাকে, হয়তো তেওঁলোকে ইমান ডাঙৰ কাম কৰিবলৈ নোৱাৰে। গতিকে যেতিয়া ইমান ডাঙৰ ডাঙৰ মানুহেই যেতিয়া ড্ৰপ আউট মানুহবোৰে যেতিয়া ইমান ডাঙৰ ডাঙৰ মানুহ হৈছে, তেতিয়াহ'লে তুমি এটা জাষ্ট সৰু এক্সামত অলপমান বেয়া ৰিজাল্ট কৰি কিনে ছুইচাইড? চিৰিয়াছলি সঁচাকৈ ধেমালি কৰি আছা নেকি বাৰু? সেইটো ৰিজাল্টৰ কাৰণে তুমি লাইফ শেষ কৰি দিলা, তুমি জীৱন শেষ কৰি দিলা, ঘৰৰ পৰা পলাই গ'লা জাষ্ট এটা ৰিজাল্টৰ কাৰণে। চিৰিয়াছলি? আৰু ডাঙৰ ডাঙৰ মানুহবোৰ চোৱা, ডাঙৰ ডাঙৰ মানুহবোৰ কোনো হাই প্ৰফাইল চাৰ্টিফিকেট লৈ কিনে ডাঙৰ মানুহ হোৱা নাই, তো ৰিজাল্ট বেয়া হ'ল বুলি কিনে ছুইচাইড কৰি দিলা। চিৰিয়াছলি? কিন্তু এই ক্ষেত্ৰত অকল ল'ৰা ছোৱালীবোৰক গাতেই দুখ দিলে নহ'ব। আমাৰ সমাজ ব্যৱস্থাও এনেকুৱা ধৰণত গঠন হৈছে যে যদিহে কোনোবাই ড্ৰপ আউট হৈ যায় বা যদিহে কোনোবাই বেয়া ৰিজাল্ট কৰে, তেতিয়াহ'লে সেই ল'ৰাটো বা সেই ছোৱালীটো সমাজৰ কাৰণে এটা কলংক, সমাজৰ কাৰণে কলংক। সেই ল'ৰাটো বা ছোৱালীটোক ঠাট্টা ইটিকিং কৰিবৰ কাৰণে সমাজে অলপ মানুহ বাদ নেৰে, অকণ মানুহ বাদ নেৰে। যেনেকৈ নহওক তাক মানে এনেকুৱা ধৰণত মানসিকভাৱে ভাঙি পেলাই, অকল তাক বুলিয়েই নহয় তাৰ ফেমিলিকো এটেকৰ পইণ্ট কৰি লোৱা হয়, যাতে সি বুলিয়েই নহয় গোটেই ফেমিলিটো প্ৰেছাৰত আহি যায়, হেঁচা পোৱা যায়, মানসিকভাৱে হেঁচা পোৱা যায়। গতিকে নিশ্চিতভাৱে জনা যায় যে এনেকুৱা ধৰণৰ হেঁচা যেতিয়া থাকে, তেতিয়া এটা ল'ৰা বা এটা ছোৱালী যিটো মাত্ৰ 18 বছৰ হৈছে, সি এটা ডাঙৰ ষ্টেপ ল'বলৈ কেনেকৈ বাধ্য নহ'ব? গতিকে অকল ল'ৰা ছোৱালী বুলিয়েই নহয়, সমাজখনো এনেকুৱা ধৰণত গঠন হৈছে যে নিশ্চিতভাৱে আমি এটা কিবা ডাঙৰ ষ্টেপ ল'বৰ কাৰণে বাধ্য হৈ যাওঁ। কিন্তু কথা এটা আছে নহয়, স্বামী বিবেকানন্দই কৈছিল, যেতিয়ালৈকে নদীত বাধা যেতিয়ালৈকে নাহে, তেতিয়ালৈকে তাৰ সুত বৃদ্ধি নহয়। অৰ্থাৎ যেতিয়ালৈকে মানুহে ফেইলিয়াৰ নাপায়, ফেইলিয়াৰৰ যিবোৰ ওখ দেৱাল নাপায়, তেতিয়ালৈকে তাক অতিক্ৰম কৰি ডাঙৰ সফলতালৈকে জঁপিওৱাৰ ইচ্ছা মানুহৰ মনত জাগ্ৰত নহয়। যিমানেই বেছি মানুহে ঠাট্টা মস্কৰা কৰে, সিমানেই বেছি তীব্ৰ হৈ পৰে সিহঁতক কিবা এটা কৰি দেখুওৱাৰ ইচ্ছা। গতিকে ৰিজাল্ট বেয়া হ'ল বুলি ছুইচাইড কৰাৰ সলনি সেই মানুহবোৰৰ থিংকিং তোমাৰ পক্ষে চেঞ্জ কৰাৰহে এটা তীব্ৰ হেঁপাহ জাগি উঠাটো উচিত। জানো মানসিকভাৱে বহুত ভাঙি পৰা যায়, কাৰণটো হ'ল পৰিয়ালৰ পৰাও প্ৰেছাৰ আহিব আৰম্ভ হয়, সমাজৰ পৰাতো আছেই। গতিকে কিন্তু তথাপি সেই বাধাবোৰকো নেওচিয়েইতো মানুহ হয়। ছাকচেছ পাবৰ কাৰণে ফেইলিয়াৰ প্ৰয়োজন, গতিকে ফেইলিয়াৰ নাপালে মানুহে ছাকচেছ নহয়। এই ফেইলিয়াৰবোৰক আগত লৈ কিনে মানুহে ছাকচেছ হয়। হয়তো কালিলৈকে তুমি যিজনে ভাবি আছা ছুইচাইড কৰাৰ কথা বা হতাশ হৈ কিনে বহি আছা, হয়তো তুমি এদিন গৈ কিনে বহুত ডাঙৰ ছাকচেছফুল মানুহ হ'বা, নিশ্চয় হ'ব পাৰিবা, তাত কোনো ধৰণৰ সন্দেহৰ কোনো অৱকাশেই নাই। যদি বিল গেটছ, ডেল, মাইক্ৰ'ছফ্ট এইবোৰ কোম্পানীৰ যদি ফাউণ্ডাৰবিলাক, সৃষ্টিকৰ্তাবিলাক যদি ইমান বেছিকৈ অলগদ্ধ মানুহবিলাকে যদি যাই কিনে ইমান ডাঙৰ কোম্পানী এটা ক্ৰিয়েট কৰিব পাৰে, তেতিয়াহ'লে হোৱাই নট আমিও পাৰোঁ, নিশ্চয় আমিও পাৰোঁ। আৰু আমাৰ তথাকথিত আৰু চ' যিবিলাক সমাজ আৰু সমাজৰ সেই মানুহবিলাক মানে সভ্যগব্য মানুহ, যিয়ে মানে ৰিজাল্ট বেয়া হ'ল বুলি কিনে মানুহক মানুহ বুলিয়ে গণ্য নকৰে, তেওঁলোকৰ কথানো কি ক'ম? মেবি তেওঁলোক যদি বহুত ছাকচেছফুল হ'ল হয়, বহুত কিবাকিবি কৰিলে হয়, কিন্তু তেওঁলোক ছাকচেছফুল নহয় কাৰণে এইবিলাক উল্টা পুল্টা কথাত মাথা লগাই থাকে। আৰু তেওঁলোকে মাথা লগাইছে, যিবিলাকৰ উঠি অহা মাথা, সেইবিলাকৰো মাথা খাৰাপ কৰিছে, মাথা বেয়া কৰিছে। আৰু সেই উল্টা পুল্টা মাথাবিলাকৰ ওপৰতে যদি ধ্যান দি কিনে আমি আমাৰ জীৱন শেষ কৰি পেলাওঁ, তেতিয়াহ'লে একোৱেই নাথাকে। তেতিয়াহ'লে কি থাকিল? ইমান ইম্পৰ্টেণ্ট তাৰমানে আমাৰ সেইবোৰ মানুহ, ইমান ইম্পৰ্টেণ্ট আমাৰ কাৰণে সেইবোৰ মানুহ। চিৰিয়াছলি মোৰ কাৰণেতো একদম নহয় সেইবোৰ মানুহ ইম্পৰ্টেণ্ট, মোৰ কাৰণে সেইবোৰ মানুহ একদম ইম্পৰ্টেণ্ট নহয়। তোমাৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নেকি? তুমি ইম্পৰ্টেণ্ট, সেইবোৰ মানুহ কিহৰ কাৰণে ইম্পৰ্টেণ্ট? তো ৰিজাল্টটো দিছে হায়াৰ ছেকেণ্ডেৰী মেট্ৰিকৰ, আৰু তাৰ লগতে 23 তাৰিখে সেই ৰিজাল্ট দিছে ইলেকশ্যনৰ। গতিকে চবফালে ইলেকশ্যনত জয়ী হৈছে বিজেপি, কিন্তু যিবিলাক পৰাজিত হৈছে সেইবোৰ চাওক।
এইটো খালি আমাৰ এক্সাম আছিল হায়াৰ ছেকেণ্ডেৰী বা মেট্ৰিক এটা পৰীক্ষা আছিল কিন্তু যিটো ইলেকশ্যনত হাৰিছে কত মানুহক আশা জগাইছে তেওঁৰ যিবিলাক ফলোৱাৰ্ছ আছে তেওঁলোক যিবিলাকে ফলো কৰিছে সেইবোৰ মানুহৰ মনত আশা জগাইছে কিমান মানুহৰ আগত ডাঙৰ ডাঙৰ কথা কৈ কিনে যেতিয়া হাৰিব লগা হয় হেতুটো কম ডাঙৰ কথা নহয় কিন্তু তথাপি তেওঁলোক মৰি গৈছে নেকি বাৰু এটা কথা মোৰ বিৰাট হাঁহি উঠে পঞ্জাবত এটা মানুহ ইলেকশ্যনত উঠিছিল তাৰ পাছত তেওঁ হাৰিছে হাৰাটো ইমান ডাঙৰ কথা নহয় তেওঁ মাত্ৰ 4টা ভোট পাই কিনে হাৰিছে আৰু তেওঁৰ ফেমিলি মেম্বাৰ হ'ল 9জন ফেমিলিৰ মানুহেও তেওঁক ধোকা দিলে বুলি কৈ কিনে তেওঁ কান্দি কান্দি কিনে মিডিয়াৰ আগত তেওঁৰ হাৰৰ বিষয়ে কৈছে তো ইমান মিডিয়া চিডিয়াত তেওঁলোকৰ হাৰৰ বিষয়ে মজাক উৰুৱা হয় হাঁহি উৰুৱা হয় তথাপিতো তেওঁলোক জীয়াই থাকে তেতিয়াহ'লে আমি সৰু সৰু পৰীক্ষাৰ বাবে আমি কিয় জীৱন ত্যাগি দিওঁ আৰু আমাৰ উঠি অহা প্ৰজন্মবিলাকক আমিয়েই সমাজেইতো দায়ী যে আমি সিহঁতক বাধ্য কৰাওঁ এনেকুৱা ধৰণৰ ডাঙৰ ষ্টেপ ল'বৰ কাৰণে আমিয়েইতো দায়ী কিন্তু দায়ী যোনেই নহওক আমি দায়ীৰ অজুহাত দি কিনে আমিতো ইমান ডাঙৰ বিগ ষ্টেপ ল'ব নোৱাৰোঁ না আমি সমাজক চেঞ্জ কৰিব পাৰিম আমিতো কেতিয়াও নোৱাৰোঁ গতিকে আমি আমাৰ নিজৰ মনকে বান্ধিব লাগিব আৰু যিবিলাক আমি বিফলতা পাইছোঁ সেইবোৰকে অস্ত্ৰ হিচাপে লৈ সেইবোৰকে শক্তি হিচাপে লৈ আমি আগুৱাই যাব লাগিব আৰু উইচ ইউ অল দ্য ভেৰি বেষ্ট সকলো যিবিলাকৰ ৰিজাল্ট বেয়া হৈছে যিবিলাকে হতাশ হৈ কিনে মোৰ ভিডিঅ'টো হয়তো চাই আছে যিবিলাকে জীৱনৰ আশা হেৰুৱাই পেলাইছে চবফালে অন্ধকাৰ হৈ পৰিছে তেওঁলোকৰ বাবে বহুত বহুত শুভকামনা থাকিল কাৰণ তোমালোকৰ মাজৰে কোনোবাৰ পৰাই কোনোবা নহয় কোনোবা এটা সফল মানুহ ওলাই আহিব সেইখিনি যদি নিজৰ ভিতৰত আত্মবিশ্বাস আছে তেতিয়াহ'লে তোমালোকৰ মাজৰ পৰাই কোনোবা নহয় কোনোবা এজন সফল মানুহ আহিব লাগিলে পৃথিৱীয়ে যি কওক তোমাৰ ভিতৰত যদি সফলতা পোৱাৰ তীব্ৰ ভোক আছে তেতিয়াহ'লে নিশ্চয় সফলতা পাবা আশা কৰোঁ আহি থকা দিনবোৰ খুব ভাল হওক যিমানবোৰ বিপদ বিঘিনি আৰু বাধা আছে সেইবোৰক নেওচি এজন ভাল মানুহ হোৱা ছাকচেছফুল মানুহ হোৱা তাৰেই আশা কৰোঁ আৰু সকলো মানুহকে পঢ়াতেই ভাল হ'ব লাগিব আৰু এটা সমাজৰ মই দুখ কৈ থৈ দিওঁ আমাৰ অসমীয়া সমাজৰ এটা দুখ যে সকলো মানুহে পঢ়াত ভাল হ'ব লাগিব আৰু ভাই পঢ়াৰ কাৰণে চব মানুহ গঠন হোৱা নাই পঢ়াৰ কাৰণে চব মানুহ গঠন হোৱা নাই চব মানুহৰ মাথা একে সমান নহয় যদি হ'ল হয় অকল যদি পঢ়াটোৱেই যদি ৰাস্তা হ'ল হয় তেতিয়াহ'লে তেণ্ডুলকাৰ ওলাই নাহিল হয় দীপিকা পাডুকন ওলাই নাহিল হয় তেতিয়াহ'লে সন্দীপ মহেশ্বৰীৰ নিচিনা মানুহ ওলাই নাহিল হয় তো ভেৰাইটিজ আইডিয়াছ আছে পৃথিৱীত যিবোৰ দিশত আমি নেকি সফল হ'ব পাৰোঁ অকলতো পঢ়াটোৱেই ৰাস্তা নহয় আৰু পঢ়াত বিফল হ'লোঁ বুলি কিনে আমাৰ চবফালে ৰাস্তা বন্ধ হৈ গ'ল তেনেকুৱাতো নাহে চব মানুহৰে কিবা নিজা নিজা কোৱালিটি আছে আৰু সেইবোৰ দিশতে যদি আগবাঢ়ি যোৱা যায় তেতিয়াহ'লে সফল গতিকে পঢ়াত বিফল হ'ল মানে যে আমি বিফল হৈ গ'লোঁ আমাৰ মানে এডুকেশ্যন চিষ্টেমটো বা আমাৰ সমাজ ব্যৱস্থাটোত মানে এনেকুৱা ধৰণৰ কনচেপ্ট হৈ গৈছে যে মানে পঢ়াত যদি বেয়া হ'ল ৰিজাল্ট বেয়া হ'ল তেতিয়াহ'লে অলগদ্ধ নিকাম্মা তাৰ দ্বাৰাতো মানে লাইফ একোৱেই নহয় তো তেনেকুৱা নহয় আচলতে পৃথিৱীত ভগৱানে বিভিন্ন ধৰণৰ আইডিয়া ক্ৰিয়েট কৰি থৈ দিছে বিভিন্ন ধৰণত মানুহক ছাকচেছফুল হ'বৰ কাৰণে চব মানুহকে বেলেগ বেলেগ প্ৰতিভা দি কিনে পঠাইছে আৰু সেইকাৰণেতো পৃথিৱীখন সুন্দৰ যদি অকল পঢ়াৰ মানুহকেইটাই থাকিল হয় পৃথিৱীখন ইমান সুন্দৰ নহ'ল হয় যদি খালি কিতাপৰ ক'লা ক'লা আখৰকেইটাই থাকিল হয় তেতিয়াহ'লে চিনেমা এখন হয়তো নাহিল হয় তো সেইকাৰণে পৃথিৱীখন ইমান সুন্দৰ যে ভেৰাইটিজ প্ৰকৃতিৰ মানুহ আছে ভেৰাইটিজ প্ৰকৃতিৰ প্ৰফেশ্যন আছে সেইকাৰণেইতো পৃথিৱীখন সুন্দৰ আৰু সকলো মানুহে পঢ়াত যে ভাল হ'ব লাগিব তেনেকুৱা কোনো কথা নাই গতিকে আমাৰ এইটো সমাজৰ এনেকুৱা ধৰণৰ ছিষ্টেম হৈ গৈছে যে চব মানুহ খালি পঢ়াই হ'ব লাগিব পঢ়াতেই ভাল হ'ব লাগিব কিন্তু তেনেকুৱা নহয় চব মানুহ পঢ়াত ভাল হ'ব নোৱাৰেও আৰু নালাগেও হ'ব যদি চব মানুহ পঢ়াতেই ভাল হয় চব মানুহে পঢ়াৰ দিশতে আগবাঢ়ি যাব গান বাজনা খেলা ধূলা এইবোৰতো কোনো নাযাবই তেতিয়া গতিকে চব মানুহ পঢ়াত ভাল নহয়ও আৰু হ'ব নালাগেও আৰু গতিকে যিসকল ল'ৰা ছোৱালীয়ে এবাৰৰ পৰীক্ষাত ইমান এটা ভাল ৰিজাল্ট নকৰিলে তেওঁলোকলৈকে মোৰ শুভেচ্ছা থাকিল তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতৰ বাবে যিবিলাকে ভাল ৰিজাল্ট কৰিছে তেওঁলোকৰতো উজ্জ্বল ভৱিষ্যত হয়েই আৰু যিবিলাকে বেয়া ৰিজাল্ট কৰিছে সেইবোৰৰ তেওঁলোকতকৈ অধিক উজ্জ্বল ভৱিষ্যত কাৰণ এই ফেইলিয়াৰটো পোৱাৰ কাৰণে তেওঁলোকে আনতকৈ বেলেগ ধৰণৰ জীৱনটো চাব শিকিব আৰু এই ফেইলিয়াৰটো পোৱাৰ কাৰণে তেওঁলোকে হয়তো তেওঁলোকৰ মাজৰ পৰাই হয়তো এজন
ডাঙৰ ছাকচেছফুল মানুহ ওলাই আহিব গতিকে সকলো তোমালোকলৈকে বহুত বহুত শুভকামনা থাকিল আৰু যদি ঘৰৰ কোণত বহি কিনে কান্দি আছা তেতিয়াহ'লে এতিয়াই উঠি যোৱা কাৰণ এটা নতুন জীৱনে বাট চাই আছে তোমাৰ বাবে তো তোমাৰ জীৱনৰ শুভকামনাৰে আজি ভিডিঅ'টোত এৰিছোঁ ধন্যবাদ